এইবাৰ যিখিনি ছাত্ৰ ছাত্ৰী হাই ছেকেণ্ডাৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিলে সেইখিনি ছাত্ৰ ছাত্ৰীৰ যিটো ৰিজাল্ট আছে ৰিজাল্টটো অহাকালি ৰাতিপুৱা 9টা বজাত ঘোষণা কৰা হ'ব। অলপ আগতে ৰণোজ পেগু ডাঙৰীয়াই টুইট কৰি জনাইছে, সেইটো ইয়াতে তেখেতে লিখিছে যে মই জনাবলৈ পাই সুখী হৈছোঁ যে কলা বিজ্ঞান বাণিজ্য শাখাৰ উচ্চতৰ মাধ্যমিক 2025ৰ ফলাফল অহাকালিলৈ ৰাতিপুৱা অৰ্থাৎ 30/4/2025 পুৱা 9 বজাত মুকলি কৰা হ'ব। আৰু তেখেতে লিখিছে অসম ৰাজ্যিক বৰ্ডে আজি জাননী প্ৰকাশ কৰিব। এইবাৰ মুঠ টোটেল 3,02,420 গৰাকী ছাত্ৰ ছাত্ৰী উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আৰু এই যিটো পৰীক্ষাৰ ৰিজাল্ট আছে ৰিজাল্টটো আপোনালোকে যদি আপোনালোকে ৱেবছাইটত চাই ৰাতিপুৱা 9টা বজাত তেনেহ'লে আপোনালোকে result.shiksha যিটো ৱেবছাইট আছে আপোনালোকে গুগলত গৈ কিনে সাৰ্চ কৰিব result.shiksha, তাত গৈ কিনে আপোনালোকে ৰিজাল্টটো চাব পাৰিব। আৰু যদি আপোনালোকে ৱেবছাইটৰ যেহেতু অলপমান কেতিয়াবা ট্ৰেফিক ইছ্যু থাকে তো আপোনালোকে কি কৰিব পাৰে, উপলব্ধ এটা এপ আছে সেইটো আপোনালোকে প্লে ষ্টৰত পাব। সেই উপলব্ধ এপটো আপোনালোকে ডাউনলোড কৰিব। ডাউনলোড কৰি কিনে আপোনালোকে তাতে এডমিট নাম্বাৰ মাৰিব লাগিব। তাৰপিছত মাৰিলে তাৰপিছত আপোনালোকে উপলব্ধ এপটোত মাৰিব। প্লে ষ্টৰৰ পৰা প্ৰথমে ডাউনলোড কৰি ল'ব। কৰিলে আপোনালোকে যিটো এপ আছে এপটো ডাউনলোড কৰি লগ ইন কৰিব। কৰি তাত যিটো আপোনাৰ এডমিট কাৰ্ডৰ নাম্বাৰ আছে সেই নাম্বাৰটো আপোনালোকে তাত মাৰিব। মাৰিলে আপোনালোকৰ ৰিজাল্টটো আপোনালোকে ইজিলি চাব পাৰিব। তাতে কোনো ধৰণৰ মানে কি সাৰ্ভাৰ ইছ্যু নাথাকে, গতিকে আপোনালোকে এপটোত অতি সহজতে চাব পাৰিব। আৰু এই এপটোত এটা ভাল মানে কি আপোনালোকে 9টা নবজাতে 1 মিনিট 2 মিনিট আগতে আপোনালোকে ইয়াৰে ৰিজাল্টটো চাব পাৰিব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, ফেচবুকত চাই ফলো কৰি দিব। আৰু